নমস্কাৰ, আমি অসমৰ গোৱালপাৰা জিলাৰ দুধনৈ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। গোৱালপাৰা জিলাৰ প্ৰতিজন স্কুলীয় ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকক আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ। এয়া আমাৰ বিদ্যালয় PMC স্কুল জৱাহৰ নৱোদয় বিদ্যালয় দুধনৈ। জৱাহৰ নৱোদয় বিদ্যালয় সহশিক্ষাৰ আৱাসিক বিদ্যালয়। পিছপৰি থকা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীবোৰে যাতে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ জগতখনৰ লগত খাপ খাব পৰাকৈ গুণগত শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰে বাবে এই বিদ্যালয় সাজি উলিওৱা হৈছে। এই বিদ্যালয়খন অসমৰ গোৱালপাৰা জিলাৰ দুধনৈৰ ঠেকাচুটোত অৱস্থিত। ভাৰতৰ বিভিন্ন জিলাত সৰ্বমুঠ 654খন JNV কাৰ্যৰত অৱস্থাত আছে। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ থকা JNVবোৰে শিক্ষাৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি আহিছে। ভাৰতৰ হেজাৰ বছৰৰ প্ৰাচীন শিক্ষাৰ আত্মিক সত্তাটোক আধুনিক জ্ঞান, বিজ্ঞান, প্ৰযুক্তিৰ নতুন আৱৰণেৰে নতুন প্ৰজন্মৰ বাবে সজাই পৰাই লোৱা প্ৰতিখন JNV ভাৰতৰ শিক্ষা জগতৰ একতা স্ফটিক স্তম্ভ। এই বিদ্যালয়বোৰে প্ৰতি বছৰে শ শ ছাত্ৰ-ছাত্ৰীক IIT, AIIMSক ধৰি বহুতো উৎকৃষ্ট উচ্চ শিক্ষাৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। এনে এটি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী হিচাপে পৰিচয় দিব পাৰি আমি অতি গৌৰৱান্বিত। বাছনি পৰীক্ষাৰ জৰিয়তে ষষ্ঠ শ্ৰেণীত এই বিদ্যালয়ত নামভৰ্তিকৰণ চলে। প্ৰতি বছৰে এই পৰীক্ষা পতা হয়। এই বছৰ মানে 2025-26 চনৰ বাছনি পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। এই আবেদনৰ অন্তিম তাৰিখ 29/7/2025। মনীষা, তনুশ্ৰী, আহাচোন আমি আমাৰ বিদ্যালয়খন আমাৰ দৰ্শকক পৰিদৰ্শন কৰাওঁ। হয় আশ্ৰাফুল, তনুশ্ৰী ব'লা। আমাৰ বিদ্যালয়ৰ বিশাল চৌহদ। এয়া আমাৰ একাডেমিক ব্লক। এয়া আমাৰ প্লেগ্ৰাউণ্ড। এয়া আমাৰ ডাইনিং হল। এয়া আমাৰ প্ৰধান শিক্ষক কাৰ্যালয়। আৰু এয়া আমাৰ শ্ৰেণীকোঠা। Theoretically, this equation shows that path of projectile is parabolic. इस इक्वेशन के आधार पे अब इसके এয়া লাইব্ৰেৰী। এয়া আমাৰ লেব। আমাৰ প্ৰতিটো শ্ৰেণীকোঠাতে ডিজিটেল বৰ্ড আছে, যাৰ জৰিয়তে শিক্ষকসকলে আমাক অকল পাঠ্যপুথিৰ জ্ঞানে নিদিয়ে, বিশ্বৰ সৰু বৰ সকলোবোৰ বস্তু, সকলোবোৰ ঘটনাৰ লগত পৰিচয় কৰাই দিয়ে। সকলৰ বাবে থকা বিশেষ সুবিধাটো হ'ল আমাৰ বিদ্যালয়ৰ শিক্ষকসকল 24 ঘণ্টাই আমাৰ বাবে উপলব্ধ থাকে। ইমান যে ভাল আমাৰ শিক্ষকসকলে পাঠ্যপুথিৰ লগতে নৈতিক শিক্ষা, শাৰীৰিক শিক্ষা, খেলা ধূলা, নাচ গান আদি সকলো বিষয়তে গুৰুত্ব দি আমাৰ বিকাশৰ পথ প্ৰশস্ত কৰি দিয়ে। মা দেউতা যেনেকৈ মৰম কৰে তেনেকৈ মৰমো কৰে, কেতিয়াবা মৰমৰ ধমকিও দিয়ে। আমাৰ বেমাৰ আজাৰ হ'লে চোৱা চিতা কৰিবৰ বাবে নাৰ্ছ মেমো আছে। পিছপৰা অঞ্চলৰ নতুবা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ প্ৰতিজন প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীৰ শিক্ষা লাভৰ পথ এই বিদ্যালয়ে সুলভ কৰি দিয়ে। বা মোৰ এইবোৰ বহুতে ভাল লাগে বা, কিন্তু ৰাতিপুৱা পিটিত উঠাটোহে ভাল নালাগে। হয় নেকি পৰিস্মিতা?
প্ৰথমতে আমিও বেয়া পাইছিলোঁ, এতিয়াহে বুজিছোঁ ৰাতিপুৱা উঠাটো, ব্যায়াম কৰাটো, খেল ধেমালি এইবোৰ আমাৰ বয়সৰ কিমান দৰকাৰী। এইবোৰ আমাৰ শৰীৰটোক নিৰোগী কৰি ৰখাত সহায় কৰে আৰু আমাক মানসিকভাৱে সক্ৰিয় কৰি ৰাখে। আৰু এটা কথা জানানে পৰিস্মিতা, আমাৰ এই অভ্যাসৰ বাবে বহুতেই ৰিজনেল নেশ্যনেল স্পৰ্টছ মিট SGFI আদিত অংশগ্ৰহণ কৰি বহুতো পদক লাভ কৰিব সক্ষম হৈছে। অকল খেলতেই নহয়, প্ৰতি বছৰে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ৰিজনেল নেশ্যনেল লেভেলৰ কালচাৰেল মিট, কলা উৎসৱ আদিত অংশগ্ৰহণ কৰি বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইমান যে ভাল লাগে, আমাক ইয়াত স্কুলৰ ইউনিফৰ্ম, কিতাপ, বহী, কলম, ট্ৰেক শ্বুট, হাউচ টি শ্বাৰ্ট, চাবোন, তেল সকলো বিনামূলীয়াকৈ পাওঁ। আৰু আমি ইয়াত বিভিন্ন এক্টিভিটিতো অংশগ্ৰহণ কৰিবলৈ পাওঁ নহয়। বাগান বনোৱা, নাচ গান কৰা, এক্সপ'জাৰ ভিজিটত বিভিন্ন ঠাইলৈ যোৱা, কিমান যে ডাঙৰ ডাঙৰ মানুহক আমি লগ পাওঁ, য়োগা, কম্পিউটাৰ আদি যে কত কিমান যে ভাল লাগে নহয়। এই বিদ্যালয়খনে আমাক পঢ়াৰ লগতে গান, নাচ, খেল, ছবি অঁকা, স্কাউট গাইড, NCC আদি সকলোবোৰ দিশে সাৱটি লৈ আমাক এজন নৈতিক আদৰ্শৰে পুষ্ট সবল নাগৰিক হিচাপে গঢ়ি তোলে। আহক আমি সকলোৱে মিলি গোৱালপাৰা জিলাৰ ৫ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীবোৰক এই স্কুলৰ নামভৰ্তিত সহায় কৰোঁ। আমাৰ বিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। আপোনাৰ ওচৰত থকা আপোনাৰ পৰিয়ালত যদি কোনো উপযুক্ত শিক্ষাৰ্থী আছে, এই বিষয়ে জনাওক আৰু তেওঁলোককো একোজন নৱোদয়ন হোৱাৰ গৌৰৱ প্ৰদান কৰক। আমি ভাৰতৰ নৱপ্ৰভাত, নৱ সপোনেৰে আমি নৱোদয়ান। আমাৰ লক্ষ্য নৱ আলোকৰ এক নৱ ভাৰত। নমস্কাৰ।